হেই ভিউৱাৰ্ছ, কেনে আছে আপোনালোক? আজি মোৰ এই ভিডিঅ'টোত কোনো হৰৰ মুভি ৰিয়েল ষ্টৰিটোৰ ওপৰত কথা নাপাতোঁ আৰু কোনো হৰৰ মুভি এক্সপ্লেনেশ্যনো নিদিওঁ। আজি মোৰ এই ভিডিঅ'টোত অসমত থকা 5টা ভুটীয়া ঠাইৰ নাম আপোনালোকক ক'ম। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোক জনাই দিওঁ যে এই 5খন ঠাই হণ্টেড হয়নে নহয় ইয়াৰ কোনো প্ৰমাণ মোৰ হাতত নাই। এইবোৰ তথ্য মই গুগলৰ পৰা আৰু বিভিন্ন নিউজ আৰ্টিকলৰ পৰা সংগ্ৰহ কৰিছোঁ। চ' সেইবাবে মই এইখিনি কথা আপোনালোক আগতীয়াকৈ জনাই দিয়াটো ভাল বুলি ভাবিলোঁ। তেন্তে ব'লক আপোনালোক কোনো সময় নষ্ট নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নাম্বাৰ 1 মোৰ লিষ্টত আছে ডিমা হাছাওস্থিত জাতিংগা উপত্যকা। জাতিংগা উপত্যকাত বহুতো ডাঙৰ আৰু ঘন হাবি আছে। জাতিংগাৰ মানুহবোৰে মানে যে এই হাবিবোৰত হেনো এটা ভয়ানক ক্ৰিয়েচাৰে বাস কৰে, যাৰ ভয়ত আধা ৰাতি বিভিন্ন সৰু ডাঙৰ জীৱ জন্তু আৰু চৰাই চিৰিকটিয়ে গালৈ ঢাপলি মেলে আৰু কেতিয়াবা চৰাই চিৰিকটিবোৰে ইমান বেগেৰে উৰি আহে যে তেওঁলোকে গাঁৱৰ ঘৰবোৰৰ মুধচত অথবা বেৰত খুন্দা খাই মৰিও যায়। গাঁৱৰ মানুহবোৰে কয় যে এইবোৰ ঘটনা অকল অমাৱস্যাতে হয়। কিছু বছৰ আগতে কিছুমান বিজ্ঞানীয়ে এইবোৰ ঘটনা পৰীক্ষা কৰিবলৈ আহিছিল, কিন্তু তেওঁলোকেও ইয়াৰ কোনো সঠিক প্ৰমাণ উলিয়াব নোৱাৰিলে। তেন্তে বন্ধুসকল, আপোনালোকে কি ভাবে? এই সৰু ডাঙৰ জীৱ জন্তুবোৰ আধা ৰাতি সেই ক্ৰিয়েচাৰটো ভয়তে গালৈ থাপলি মেলে নে কিবা অন্য কাৰণতহে? যদি আপোনালোকে জানে মোক কমেণ্টত জনাব। নাম্বাৰ 2 মোৰ লিষ্টত আছে সুন্দৰবাৰী শ্মশান। কবৰস্থানসমূহক সাধাৰণতে ভুটীয়া বুলিয়ে মনা যায়, কিন্তু গুৱাহাটীস্থিত সুন্দৰবাৰী শ্মশানে ৰাতিৰ সময়ত আপোনালোকৰ অৱস্থা বেয়া কৰি দিব পাৰে। এই শ্মশানখনৰ আশে পাশে থকা মানুহবোৰে কয় যে এই শ্মশানখনৰ আধা ৰাতি কোনোবাই চিঞৰি থকা শব্দ তেওঁলোকে শুনিবলৈ পায় আৰু বহুতো মানুহে দাবী কৰে যে তেওঁলোকে এই শ্মশানখনৰ আশে পাশে অশৰীৰ আত্মা ঘূৰি থকাও দেখা পাইছে। বন্ধুসকল, আপোনালোকে যদি সুন্দৰবাৰী শ্মশানলৈ গৈছে তেতিয়াহ'লে মোক কমেণ্টত জনাব। নাম্বাৰ 3 মোৰ লিষ্টত আছে বগীজুলি কেম্প। নামেৰি অভয়াৰণ্যস্থিত বগীজুলি কেম্পক এটা ভুটীয়া ঠাই বুলি কোৱা হয়। ৰাতিৰ সময়ত ইয়াৰ পৰা ছোৱালীয়ে হাঁহকন্দা শব্দ শুনিবলৈ পোৱা যায় আৰু ইয়াৰে মানুহবোৰে কয় যে যেতিয়া ৰাতি বেছি হৈ যায় এই চিঞৰবোৰো বাঢ়ি যাবলৈ ধৰে। বন্ধুসকল, আপোনালোকে বগীজুলি কেম্পৰ এই কাহিনীটো কিমান দূৰ সত্য বুলি ভাবে মোক কমেণ্টত জনাব। নাম্বাৰ 4 মোৰ লিষ্টত আছে মায়ং। বন্ধুসকল, আপোনালোকে বহুতে মায়ঙৰ বিষয়ে জানে। মায়ং বিশেষকৈ কলা যাদু আৰু তন্ত্ৰবিদ্যাৰ বাবে বিখ্যাত। শুনামতে মায়ঙৰ প্ৰত্যেকখন ঘৰতে তন্ত্ৰবিদ্যা চলে, কিন্তু এই বিদ্যা তেওঁলোকে মানুহৰ ভালৰ বাবে ব্যৱহাৰ কৰে। আৰু কিছুমান এনেকুৱা মানুহো আছে যে তেওঁলোকে এই বিদ্যা বেলেগক অপকাৰ কৰিবলৈহে ব্যৱহাৰ কৰে। বন্ধুসকল, আপোনালোকৰে কোনোবাই মায়ঙলৈ গৈছে নেকি? যদিহে গৈছে আপোনালোকে কমেণ্টত জনাব। ৰ'ব বন্ধুসকল, আজি আমাৰ শেষৰ ঠাইটোলৈ যোৱাৰ আগতে আপোনালোকে যিহেতু ইয়ালৈকে ভিডিঅ'টো চাইছে, হয়তো আপোনালোকৰ ভিডিঅ'টো চাই ভালো লাগিছে। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক, কিয়নো মই মোৰ চেনেলত এনেকুৱা ভিডিঅ' আনিয়ে থাকোঁ। তেন্তে ব'লক আজি আমাৰ শেষৰ ঠাইটোলৈ। নাম্বাৰ 5 মোৰ লিষ্টত আছে ভুটীয়া বটগছ। বন্ধুসকল, শোণিতপুৰৰ এখন গাঁৱত বহুত ডাঙৰ বটগছ এডাল আছে। তাৰে স্থানীয় বাসিন্দাসকলৰ মতে এই বটগছডালত হেনো ভূত আছে। কোৱা হয় 1800 চনত যেতিয়া বৰমা আৰু অসমৰ যুদ্ধ হৈছিল তেতিয়া বহুতো বাৰমিক সৈনিকে বহুতো স্থানীয় বাসিন্দাসকলক এই বটগছডালত হত্যা কৰিছিল। তাৰে স্থানীয় বাসিন্দাসকলৰ মতে যিহেতু এই ব্যক্তিসকলক কোনো কাৰণ নোহোৱাকৈ নিৰ্মমভাৱে হত্যা কৰাইছিল, সেইবাবে তেওঁলোকে সেই ব্যক্তিসকল এতিয়াও সেই গছডালৰ কাষতে ঘূৰি থাকে। চ' এয়াই আছিল অসমত থকা 5টা ভুটীয়া ঠাইৰ নাম। যদি ভিডিঅ'টো চাই আপোনালোকৰ অলপো ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, কিয়নো মই মোৰ চেনেলত এনেকুৱা হৰৰ ৰিলেটেড কণ্টেণ্ট আনিয়ে থাকোঁ। আৰু নেক্সট ভিডিঅ' কিহৰ ওপৰত বনাম আপোনালোকে কমেণ্টত জনাব পাৰে। তেতিয়ালৈ ঘৰত থাকক, সুৰক্ষিত থাকক আৰু আশে পাশে মৰম বিলাই থাকক।